ওয়েলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আছে ভকতপাৰাৰ ৰঙালী বিহু, তো তাকে লৈ ব্লগ। আৰু ইফালে মই একদম ৰেডি ওলাই মেলি তাকে লৈ যাবলৈ, আৰু কিছু সময় পিছতে যাম বাৰু। আৰু এয়া আহি পালোঁ ফাইনেলি, তো ভাল লাগিছে কিবা এটা ধুনীয়া। আৰু ইফালে বন্তি প্ৰজ্বলন মানে ষ্টেজ মানে এইখন পিঠা কটা মানে চবখিনি হ'ব। আৰু এতিয়া মানে বন্তি প্ৰজ্বলন কৰিবলৈ ওলাইছে আমাৰ গাঁৱৰ মুখ্য। ইফালে বন্তি প্ৰজ্বলন হৈ গ'ল আৰু ইফালে ফিতা কাটিব ওলাইছে। ফাইনেলি ফিতা কটাও হ'ব আৰু বেছি টাইম নাই, মানে ফিতা কাটি দিল। তো এইবাৰ আৰু বিহু নৃত্য দল আদি বহুত কিবা কিবি আছে। আৰু এয়া আমাৰ মাজত আহি ব্লেক এণ্ড হোৱাইট আহি উপস্থিত হৈছেহি। তো বহুত ভিৰ লাগিছে, তো একদম কণ্ট্ৰল কৰিব পৰা নাই, একদম বহুত ভিৰ লাগি গৈছে ব্লেক এণ্ড হোৱাইট। তো গোটেইগিলা ফটো উঠি আছে বঢ়িয়াকৈ। আৰু এয়া আমাৰ মাজত ব্লেক এণ্ড হোৱাইট ষ্টেজৰ ওপৰত উঠিছে, তো আপোনালোকে চাওক। তো আজি এইখিনিয়ে আছিল ভিডিঅ'টো। ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তো নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ ছ' মাছ।